জুবিন দা মৃত্যু নোহোৱাৰ আগৰে পৰা আশা আছিলে যে তেওঁৰ গানৰ উপলক্ষে গিনিজ বুকত তেওঁৰ নাম লিখি তেওঁৰ সেই এৱাৰ্ডটো অৰ্থাৎ গিনিজ বুকৰ এৱাৰ্ডটো তেওঁ লোৱাৰ আৰু সেই আশা আজি পূৰণ হ'ল। তেওঁ নিজৰ মুখেৰে কৈছিলে কি ভালদৰে মন দি শুনক কথাটো। তুমি হিচাপ ৰাখিছানে কিমান গান গালা এতিয়ালৈকে গিনিজ বুকৰ কথা আছে ইয়াত? গিনিজ বুকত যাব মোৰ নামটো। এজন ল'ৰা বিশাল বুলি ভাইটি এজনে সি তাৰ ঘৰতে মানে আৰ্কাইভ বনাইছে মিউজিয়াম। সি কালেকশ্যন কৰি 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 মোৰ গানবোৰ এতিয়ালৈকে 38,000 পাইছে। 38,000 চ' এই বছৰটো আৰু 100 গাইছোঁ। চ' অতি শীঘ্ৰে 40,000 হ'ব। চ' হায়েষ্ট গান গোৱাৰ ৰেকৰ্ড আছে SP বালাসুব্ৰমণ্যমৰ চাউথৰ 29,000। সেইটো মই কেতিয়াবাই ক্ৰছ কৰিলোঁ। চ' বিশালে সেইটো কাৰণে লাগি আছে যে মোৰ নামটো গিনিজত যাওক, আৰু গিনিজত যোৱাটো খাটাং হৈ আছে আচলতে। কেই বছৰত 38,000? 38 বছৰটো নহয়, সেইকাৰণে সুধিছোঁ। 30 বছৰত 38,000 গান গালা। এইটো হৈছে নতুনখিনি ধৰাই নাই। নতুনখিনিতো আৰু সংযোজন কালিও গালা 7টা। ডেইলি গাই আছোঁ, পৰহি গাইছোঁ 4টা। কেতিয়াবা এনেকুৱা হয় নে জুবিন, তুমি ক'ৰবাত গৈ আছা হঠাৎ এটা গান দেখিছা, বহু বছৰ শুনা নাই এইটো গান? হয় তেনেকুৱা। এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।